হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলোৰে ভালে আছেনে? আশা কৰোঁ নিশ্চয় চব ভালে আছে। আজি মই আহিছোঁ মোৰ চুলিখিনি স্পা কৰিবৰ কাৰণে সাহানা বাইৰ ওচৰত। সাহানা বাই মানে হৈছে সাহানা বিউটি পাৰ্লাৰ, চিনাপট্টি ডায়মণ্ড ক্লাবৰ ওচৰত আহিলে আপোনালোকে কৰি ল'ব পাৰিব ধুনীয়াকৈ। স্পা কৰিব পাৰিব, ফেচিয়েল কৰিব পাৰিব, থ্ৰেডিং সকলোবোৰ কৰিব পাৰিব আৰু বহুত ধুনীয়াকৈ কামবোৰ কৰে সাহানা বাই। আৰু মই সেইকাৰণে আজি আহিছোঁ মোৰ চুলিখিনি ডেমেজ হৈ গৈছে আৰু যাতে কোমল কৰি ৰাখিব পাৰোঁ মোৰ চুলিখিনি, সেইকাৰণে আহিছোঁ সাহানা বাইৰ ওচৰত, যাতে বায়ে ধুনীয়াকৈ মোৰ চুলিখিনি আগৰ দৰে কৰি দিব পাৰে। আৰু সঁচাকৈ বায়ে কামবোৰ বহুত বেছি ধুনীয়াকৈ কৰে আৰু মই কমফৰ্টেবল ফিল কৰোঁ বাৰ ওচৰত কাম কৰি। মই প্ৰতি ফেচিয়েল কৰোঁ, থ্ৰেডিং আৰু বায়ৰ ওচৰতে কৰি পেলাই মই কমফৰ্টেবল ফিল কৰোঁ। আপোনালোকো আহিব পাৰে বায়ৰ ওচৰত। মই এড্ৰেছটো দি দিছোঁ, সাহানা বিউটি পাৰ্লাৰ, ডায়মণ্ড ক্লাবৰ ওচৰত, চিনাপট্টি, নগাঁও। দেখিছেনে মোক ইমান ধুনীয়াকৈ বায়ে কামবোৰ কৰি আছে। মই বাৰ বাদে আনৰ ওচৰত মই কমফৰ্টেবল ফিল কৰিব পৰা নাই, সেইকাৰণে দুবাৰ তিনিবাৰ ইয়াতে কৰিছোঁ।